নমস্কাৰ, পোনপ্ৰথমে আপোনালোক সকলোলৈকে ৰঙালী বিহুৰ হিয়া ভৰা সুলভ যাচিছোঁ আৰু মোৰ ইউটিউব চেনেল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি যিহেতু গৰু বিহু, কালি ৰাতিয়ে মই জেতুকা লৈ থলোঁ। যিহেতু আজি আমি বিহু নাচিবলৈ যাম, গাঁৱত নানাচোঁ, বাহিৰত আমি যাম বিহু নাচিবলৈ। যিহেতু আপোনালোকে গম পায়েই, আগৰ ভিডিঅ'ত যিসকলে চাইছে তেওঁলোকে গম পাইছে নিশ্চয়। আপোনালোকক অকণমান দেখাম। মই ওলাব হোৱা নাই, গা পা ধোৱা নাই, গা ধুমগৈ এতিয়া। ব্ৰাছ চাছ কৰিলোঁ, চাহ তাহ খালোঁ। মই এতিয়া ঘৰত অকলে আছোঁ। পাপা মা ভাইটি বজাৰ কৰিব গৈছে। আজিহে সময় পালে, কালি পাপা মানে বজাৰ আছিলে কাৰণে যাব নোৱাৰিলে। আজি ৰাতিপুৱাতে গৈছে লৰালৰিকৈ। আমাৰ গৰু নাই, কিন্তু বৰ্তা ল'ৰাটোৱে গৰু ধুৱাই আছে। আপোনালোকক সেয়াকে অকণমান দেখাম, গতিকে চাই থাকিব। এয়া আমাৰ দাদাই গৰু ধুৱাই আছে। গৰু এজনীয়ে খুব মৰমত প্ৰতিপাল কৰি থাকেহি। এইফালে অকণমান চাই দিয়া। গৰুটো ধুনীয়াকৈ পাতি দিছে, গম পাইছে গৰু বিহু বুলি। গাই দে, কিবা এটা গাই নহয়। নাজানো। আজি এয়া গৰু চাট। মই গা পা ধুই আহিলোঁ। এতিয়া বিহুলৈ ওলাম। বতৰটো অকণমান ডাৱৰীয়া কৰিছে, অকণমান বৰষুণ পেলালেও, কিন্তু এৰিব যেন লাগিছে। ৰ'দটো দিলেই হ'ল আৰু, নহ'লে বিহু নাচিব নোৱাৰিম। ঠিক আছে, এতিয়া মই ওলাই লওঁ। এই আপোনালোকক মোৰ বস্তুকেইটা দেখাই লৈছোঁ। এইখন মোৰ ৰিহাখন, এইখন মেখেলা, এইটো ব্লাউজ, আৰু এইপিনে গামখাৰু ধুনীয়াকৈ, আৰু এইটো পলিথিনত মই মেকআপ কৰা বস্তু কেইটামান লৈ লৈছোঁ। এইকেইটা মোৰ মানে দৰকাৰীকেইটা লৈছোঁ, এইখিনি আছে বেলেগখিনি। এইকেইটা লগত লৈ যাব লাগিব গাড়ীতে, মানে অকণমান বেয়া হ'লে মানে অকণমান মেকআপটো কৰি লওঁ আৰু। এইটো মোৰ ছাইড বেগটো। ঠিক আছে, মই ওলাই লওঁ। মই আহি পালোঁহি এতিয়া অমৰহঁতৰ ঘৰ। মানে আমি য'ত প্ৰেক্টিছ কৰিছিলোঁ, ৰিহাৰ্চেল কৰিছিলোঁ, তাতে আমি আহি পালোঁহি। মানে কি হ'ল, ওলাই কৰি মই ভিডিঅ' বনাবলৈ সময় নাপালোঁ। মই ইয়াতে আহি ভিডিঅ'টো মই বনাইছোঁ। মোক কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন অকণমানকৈ। নিজে মেকআপটো কৰিছোঁ অলপ চলপকৈ। আমি এতিয়া এয়া গাড়ী আহিলে, মেজিক দুখন আৰু কাৰ দুখন আছে, গোটেইখিনি আহি পালেহি। আৰু এটা কথা আপোনালোকক এতিয়াই কথা, মই আজি আপোনালোকক মোৰ চেনা এজন দেখাম। কাপোৰ পিন্ধি আছে, সি এতিয়া মোক আনিবলৈ গৈছিলে, তাৰ লগতে আহিলোঁ বাইকত। সেইটো কয় এতিয়া ওলাই আছে। ওলাই কৰি হোৱাৰ পিছত মই আপোনালোকক দেখাই দিম মোৰ চেনা এজনক। ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আমি এতিয়া আজি মুকলি বিহু আছে, জালুকনীত যাম নাচিবলৈ। আমি এতিয়া মেজিকত গৈ আছোঁ, আনকালে বাছত যাওঁ। আজি মেজিক ল'লে পৰীটা বেয়া বস্তু নহয় আপোনাৰ। এবাৰ নাচনী দুজনী বহি আছে, বাই ভনী আমাক দেখা। চুমি বা আৰু এইপিনে নেন্সি, এইপিনে পূজা আছে, এই আমাৰ প্ৰেৰণা জালুকনীত মুকলি বিহু আছে, তাত নাচিম। তাৰপিছত মানুহ ঘৰলৈ যাম। যদি ভাল লাগে লাইক চাইক কৰি যাব আৰু লাইক আৰু চাইকো কৰিব। আমি এতিয়া জালুকনী পালোঁহি। আমাৰ এতিয়া আমি নাচিম। এতিয়া ৰেডি হৈছোঁ আৰু ৰেডি হৈছোঁ আৰু চেনেলত কথা পাতি আছে। মোৰ চাইজত গণ্ডগোল কি হেৰিয়ত গণ্ডগোল হ'ল। উৎসাহ দিছোঁ না। আমি বিহু মাৰিবলৈ আহিছোঁ জালুকনী চাৰিআলি হাইস্কুলত। বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। এইফালে ৰঙা গছজনী কৈছিলে নে এইফালে? বাইদেউ আপুনি কিবা ক'ব বিচাৰিছে? নমস্কাৰ নমস্কাৰ, সকলো ৰাইজলৈ ৰঙালী বিহুৰ শুভেচ্ছা দিছিলোঁ। সকলোৱে বছৰে যেন ৰঙালীয়ে ৰঙীন কৰি পেলাই তাৰে কামনা কৰিলোঁ। শিখৰ নহয় এখনে আমলাই খাই আছোঁ।
আমাৰ নেক্সট প্ৰগ্ৰেম কৰে আমাৰ এইটো নেক্সট প্ৰগ্ৰেম 3 নম্বৰ প্ৰগ্ৰেমটোলৈ আহিছোঁ এতিয়া ভোগালী বিহু বেলেগ এটা গ্ৰুপ নাচি আছে তাৰপিছত আমি নাচি 3 নম্বৰ 3 নম্বৰ কি হৈছে নে এতিয়া আমি ভাত খাই পেলাই ইয়াত মানে খানাটো দিলে খাবলৈ খাই দিলোঁ কিন্তু ভাজি কৰি ইমানে জ্বলা মানে জ্বলা ভাজি কিন্তু বেছিয়ে জ্বলা দি দিছে ইয়া উজাৰি জলকীয়া দিছে ঠিক আছে কমকৈ খাইছোঁ নাচিব নোৱাৰিম নহ'লে এতিয়া গৈ আছোঁ মিখিলি খালে নাজানো মুঠতে আমাক এই ড্ৰাইভাৰে জলকীয়া দিয়ে তত নাচিব আমাৰ টিকলি নাচনী পূজা অমৰনগৰ চবে চিনি পায় মোৰ ফ্ৰেণ্ডছসকলে মোবাইল ওলোৱা ঠাণ্ডা মানে কথাটো কি হ'ল মই নোলাওঁ বুলি ভাবে টাইটেল লৈ মাজলৈ তো ওলাবই লাগিব
দেখাই দিছোঁ এইজন মোৰ চেনাইজন নামটো ৰোহিত দাস কৈ দিয়া অকণমান কিবা এটা সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনবোৰত আপোনালোক সকলোৱে সুখেৰে থাকক মংগলে থাকক তাৰে কামনা কৰিছোঁ আৰু এটা বিশেষ কথা এইবাৰ বহাগতে বিয়াখন পাতিম বুলি ভাবিছোঁ আপোনালোকে কি কৰিব লাগে কমেণ্টত জনাব এইবাৰ পাতিব নোৱাৰিম নহয় এইবাৰ নাচিম হ'লেও আপোনালোকে কমেণ্টত যিটোকে জনায় অঁ ক'ব ঠিক আছে আমাৰ এইপিনে প্ৰগ্ৰেম এটা হৈ গ'ল মুকলি বিহু গাড়ীবোৰ ৰখি আছে আমি যামগৈ ঘৰলৈ মই আহি পালোহি এতিয়া ঘৰ এতিয়া ভাতটো খাই লওঁগৈ যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক এটা কৰি দিব লগতে ছাবস্ক্ৰাইব কৰি দিব অ'কে বাই বাই